নমস্কাৰ। আজি আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ ধান চপোৱাৰ পাছত আজি ধান মৰা কাৰ্য সম্পন্ন হ'ব আজি। গতিকে আপোনালোকক আমি কিদৰে ধান মাৰিম, মৰণা কিদৰে মাৰিম তাক আজি দেখুৱাম। চাবচোন আপোনালোকে, আৰু আপোনালোকৰ অঞ্চলত কিদৰে ধান মাৰে জনাব। এয়া আমি ধানবিলাক এইদৰে ডাঙৰিবিলাক এইদৰে ষ্টক কৰি লৈছোঁ। আমাৰ পাৱাৰ টিলাৰ আছে যদি পাৱাৰ টিলাৰ মাৰিবলৈ অলপ অসুবিধা, কাৰণ বহু সময়ৰ প্ৰয়োজন। গতিকে মেচিনেৰে মাৰিম বুলি ভাবিছোঁ, কাৰণ মেচিনেৰে ধান মাৰিলে অলপ ধানবিলাক চফাও হৈ যায় আৰু খুব কম সময়ত হয়। গতিকে আজিয়ে শেষ কৰিম বুলি ভাবিছোঁ ধান মৰণা মাৰি। গতিকে আপোনালোকে আগলৈকে চাই থাকিব দেই, কেনেকুৱা লাগে আৰু জনাব। এতিয়া চাওক, কুকুৰাজনীও অলপ মৰণা মৰাত সহায় কৰি দিছে, ধানবিলাক চপাই দিছে যাতে আমাৰ সুবিধা হয়। ধান মাৰিবৰ কাৰণে এই মেচিনটো ঘৰৰ পাছফালে আনি লোৱা হৈছে। এই মেচিনটো এখন ডাঙৰ ট্ৰেক্টৰৰ সৈতে সংযুক্ত হৈ থাকে আৰু তাৰ পৰাই মেচিনটোৱে পাৱাৰ পায়। আপোনালোকে দেখিছে যে মেচিনটোত ডাঙৰ হিচাপত ধান সুমুৱাই দিয়া হৈছে আৰু আনফালে খেৰবিলাক ওলাই গৈছে। মেচিনটোৱে খুব বেগাই কাম কৰে, গতিকে ইয়াত যিকেইজন ব্যক্তি নিয়োজিত হৈ থাকে তেওঁলোকে খুব স্পীডত কামবিলাক কৰিব লগা হয়। গতিকে ই আমাৰ সময় খুব ৰাহি কৰে। আপোনালোকে দেখিছে এইফালে পটান ধানবিলাক দলিয়াই পেলাই দিছে মেচিনে, আৰু আনফালে গুটি ধানবিলাক ষ্টক কৰা হৈছে ৰিং বল ভিতৰত, আৰু এইফালে খেৰবিলাক পেলাই থকা হৈছে। MS স্বামীনাথনে কৃষিখণ্ডত আধুনিক সা সঁজুলি, উন্নত মানৰ বীজ প্ৰয়োগেৰে সেউজ বিপ্লৱৰ সূচনা কৰিছিলে, আৰু তাৰে এক অংশীদাৰ হিচাপে এই মেচিনটো সেউজ বিপ্লৱৰ লগত আমি সংগতি ৰাখি ব্যৱহাৰ কৰিব পাৰোঁ। বৰ্তমান গাঁও অঞ্চলতো ইয়াৰ চাহিদা বৃদ্ধি পাইছে। বৃদ্ধি পোৱাৰ মূল কাৰণেই হৈছে যে ই খুব বেগাই কাম কৰে, খুব কম সময়তে আমি খুব বেছি মৰণা মাৰিব পাৰোঁ। আপোনালোকে দেখিছে খুব ধুনীয়াকৈ এইপিনে ৰিং বল ভিতৰত ধান পৰি আছে, পটান ধানবিলাক আগফালে ওলাই গৈ আছে, আৰু ওপৰৰ পৰা ডাঙৰ হিচাপত ধান ভৰাই থকা হৈছে। আমি এই মেচিনৰ সহায়ত প্ৰায় 500টা ডাঙৰি 1.5 ঘণ্টামান সময়ৰ ভিতৰতে মাৰি শেষ কৰিলোঁ। গতিকে আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে ইয়াৰ পৰা আমি কিমান কম সময়ত অধিক কাম কৰিব পাৰোঁ। গতিকে আপোনালোকেও পাৱাৰ টিলাৰ বা অন্যান্য সঁজুলিৰে মৰণা মৰাতকৈ এই ধৰণৰ সঁজুলি ব্যৱহাৰ কৰি মৰণা মাৰি আপোনালোকে সময় ৰাহি কৰিব পাৰে। আপোনালোকৰ অঞ্চলত এই মেচিনেৰে ধান মাৰিলে কি হিচাপত টকা লয় আপোনালোকে জনাবচোন। এয়া দেখিছে কিমান বেগাই তেওঁলোকে ধানবিলাক ষ্টক কৰিব লগা হৈছে। তেওঁলোকৰ যথেষ্ট কষ্ট হয় এই কামবিলাক কৰোঁতে, গতিকে আমি তেওঁলোকৰ কষ্ট সদায় প্ৰশংসা কৰিবই লাগিব। সোণগুটি চপোৱাৰ পাছত গাঁৱে ভূঞে নখোৱা পৰ্ব আৰম্ভ হয়। আপোনালোকৰ অঞ্চলত কি ধৰণে নখোৱা পৰ্বটো উদযাপন কৰি আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে আমাক উৎসাহ দিবৰ কাৰণে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব, আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।